নমস্কাৰ অসম 2023 চনৰ ৰিলিজ হোৱা নিচেক ফিল্মখন বহুত বেছি ছুপাৰহিট হৈছে বুলি শুনি আছিলোঁ। আসলতে কথাটো সঁচা নে মিছা তাকে জানিবৰ বাবে কালি মই নিচেক ফিল্মখন চাবলৈ গৈছিলোঁ। গৈ যিটো দেখিলোঁ, অ' মাই গড, কিয়া ফিল্ম হে। ডাইৰেকশ্যন, ভিডিঅ'গ্ৰাফী, ডান্সিং, ছিংগিং, এক্টিং এইবিলাকত একো বেয়া বুলি ক'বলগীয়া নাই। সঁচাকৈ নিচেক ফিল্মখন মিচিং সমাজৰ পৰা বহুত বেছি মৰম পাইছে। মই নিজেও ফিল্মখন চাই থাকোঁতে চকুৰ পানী ওলাই গৈছিল। পাব্লিকৰ ৰিয়েকশ্যন আৰু ফিডবেক বহুত মজা, কিন্তু এই ফিল্মখনত দুটামান ইম্প্ৰুভ কৰিবলগীয়া বস্তু থাকি গ'ল, যিটোক পাব্লিকে ডিমাণ্ড কৰিছে। আৰু ময়ো ভাবোঁ সেই বস্তুকেইটাক যদি ভালদৰে ইম্প্ৰুভ কৰা হয় তেন্তে আগলৈ আমাৰ মিচিং ফিল্মবোৰ চাবলৈ বহুত বেছি ধুনীয়া হ'ব। আজিৰ এই ভিডিঅ'টোত মই সেই মিষ্টেকটোৰ বিষয়ে ক'ম, আৰু অনলি নিচেক ফিল্ম বুলি নহয়, যিমানখিনি আহিবলগীয়া মিচিং ফিল্ম আছে সেই গোটেইখিনিত যদি সেই বস্তুটো অলপ চাই চিতি ইম্প্ৰুভ কৰা হয় তেন্তে মিচিং ফিল্মবোৰ বহুত বেছি চাই মজা লাগিব। লগতে গাইজ, আজি মই আপোনালোকক এনেকুৱা এটা গানৰ বিষয়ে ক'ম যিটো গানক শুনিলে মানুহে নিজে ছুচাইড কৰি মৰে, আৰু আপোনালোকে শুনি আচৰিত পাব সেই গানটো শুনি আজিলৈকে 15,000 মানুহে ছুচাইড কৰি মৰিছিল। জানিবৰ বাবে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, কিন্তু তাৰ আগতে এই ভিডিঅ'টো লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' সদায় চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰ প্ৰডাকশ্যনৰ নিৰ্মাণিত নিচেক মিচিং ফিল্মখন বৰ্তমান মিচিং সমাজত বহুত বেছি ছুপাৰহিট হৈছে। এই ফিল্মখন চোৱাৰ পাছত আপোনালোকেও ক'ব যে ফুল পইচা বচুল ফিল্ম, কাৰণ এই ফিল্মখনৰ এক্টিং, ডাইৰেকশ্যন, ভিডিঅ'গ্ৰাফী, ছং, ষ্টৰী এই সকলোবোৰ বহুত মজা। এডিটিঙৰ কথা ক'বলৈ গ'লে কিয়াই বলো, বহুত মজা আৰু এডভান্স লেভেলৰ এডিটিং কৰিছে। এই ফিল্মখনত নৱকিশোৰ আৰু নৱকাইৰ কমেডি দেখিলে হাঁহি আপোনালোকৰ পেট বিষাই যাব। বৰ্তমান অসমৰ বহুত জেগাত নিচেক ফিল্মখনৰ শ্ব' দেখুৱাই আছে। যদিহে আপোনালোকে এতিয়ালৈকে নিচেক ফিল্মখন চোৱা নাই তেন্তে চোৱক আৰু নিচেক ফিল্মখনক মৰম দিয়ক। ৰিয়েলি কৈছোঁ, ফিল্মখন চাই বহুত মজা পাব। চ' এতিয়া কিছুমান ইম্প্ৰুভ কৰিবলগীয়া বস্তুটোৰ বিষয়ে ক'ম, আৰু আপোনালোকেও কমেণ্ট কৰি জনাব যদিহে মোৰ ভুল হয়। আচলতে মিচিং ফিল্মবোৰত এক্টিং, ছং, কাহিনী এইবিলাকত ঠিকেই থাকে, বাট যেতিয়া একশ্যন চিনৰ কথা আহি পৰে তেতিয়া কিয় জানো খৰদৰকৈ বনাই দিয়ে। একশ্যনবোৰ চাই কিবা হাঁহিহে উঠে। কেতিয়াবাই কাৰ্টুন বক্সেদি মৰা দেখুৱাই দিয়ে, কেতিয়াবাই পানী বটলত খুন্দা খাই মৰি যোৱা দেখাই দিয়ে, কেতিয়াবাই ঘোচা মৰা চিনবোৰো কিবাকে দেখুৱাই দিয়ে। মানে ফাইটিং চিনবোৰ অলপো ভাল নালাগে। কিছুমান মিচিং ফিল্ম আছে বাৰু য'ত একশ্যনবোৰ ঠিকে হৈছে, কিন্তু প্ৰায়ভাগ মিচিং ফিল্মবোৰত একশ্যনবোৰ অলপো ভাল নালাগে। চ' মই ভাবোঁ সেই বস্তুটো অলপ ইম্প্ৰুভ কৰিলে মিচিং ফিল্মবোৰ চাই বহুত আমোদ লাগিব। আৰু আপোনালোকে কি বুলি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু গাইজ, এতিয়া মই আপোনালোকক এনেকুৱা এটা গানৰ বিষয়ে ক'ম যিটো গানক শুনিলে মানুহে আত্মহত্যা কৰে। য়েছ গাইজ, আপোনালোকে ঠিকে শুনিছে। গ্ল'মি চান্দে নামৰ এটা ছং আছে যিটোক 1930 চনত ৰেজ' চিৰিছ নামৰ ছিংগাৰজনে লিখিছিল। কোৱা হয় যে 1930 চনত তেখেতে বহুত ডিপ্ৰেশ্যন আৰু আৰ্থিক প্ৰব্লেমত যুঁজি আছিল, আৰু এই গানটো ৰিলিজ হোৱাৰ কেইদিনমানৰ পাছত তেখেতৰ মৃত্যু হৈছিল। কিন্তু তেখেতৰ মৃত্যু হোৱাৰ পাছৰ পৰাই এই গানটো নাজানো কেনেকৈ ভয়ংকৰ আৰু শ্ৰাপিত হৈ পৰিল যে যোনে এই গানটো ভালদৰে ঘূৰাই শুনিছিল সিয়ে আত্মহত্যা কৰিছিল। আৰু গাইজ, আপোনালোকে শুনি আচৰিত পাব, গ্ল'মি চান্দে নামৰ এই গানটোৰ কাৰণে আজিলৈকে প্ৰায় 15,000 জনে আত্মহত্যা কৰিছিল, আৰু এই খবৰটো গোটেই সমগ্ৰ বিশ্বক কঁপাই দিছিল, আৰু বহুত কেইখন দেশে এই গানটোক বেন কৰিছিল। কিন্তু এতিয়াও ভাৰতত এই গানটো আছে। গানটো শুনিবৰ বাবে মই আপোনালোকক ছাজেষ্ট নকৰোঁ, কিন্তু এই শ্ৰাপিত গানটোৰ বিষয়ে আপোনালোকে কি বুলি ভাবে নিশ্চয় জনাব। বাকী ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ। এই ভিডিঅ'টো লাইক কৰিবৰ বাবে অকণো কনজুচ নকৰিব। লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং ভিডিঅ' চায়। চ' বাই।